Hi guys, মই কৰিশ্মাদত্তই মোৰ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বিহু নিচেই ওচৰ পালেহি। আজি কি কাম কৰিলোঁ তাৰে আপোনালোকক দেখুৱাওঁ। আপোনালোকে মোৰ ভিডিঅ'টো উপভোগ কৰিব বুলি আশা কৰিলোঁ। আহক মোৰ ভিডিঅ'টো উপভোগ কৰিব। আজি ইয়াৰ গোটেই কাপোৰ কানি ৰাতিপুৱা মায়ে ধুই পিনে সকামলৈ গ'ল। তাৰপিছত অংশখিনি আপোনালোকক দেখুৱাই আছোঁ। এইখিনি কাপোৰ থৈ দিয়া হৈছে, এইখিনি জাপিবলৈ আছে। কাম কৰি বহুত ভাগৰ লাগিলে কাৰণে অলপ দেৰিকৈ জাপিম। আৰু কি কৰিলোঁ আপোনালোকক মই দেখুৱাম আহক। কালি মায়ে মই মিলি এইটো চাফ চিকুণ কৰিলোঁ। আপোনালোকৰ বিহুৰ প্ৰস্তুতি কেনেকুৱা চলিছে? কাপোৰ কানি ধুই থৈ যোৱাৰ পাছত মই এইখিনি কাঁহী বাতি ধুলোঁ। আৰু এয়া আমাৰ পাকঘৰটো চাফ চিকুণ কৰিলোঁ। ইয়াৰো বাচন ধুলোঁ। কাপোৰ কানি গা পা ধুই অহাৰ পাছত আপোনালোকক মই এই ভিডিঅ'টো আপোনালোকৰ লগত আকৌ মই কথা পাতিম পিছতকৈ। এতিয়া অলপ ভাত খাই লওঁ। এতিয়া ভাত পানী খাই উঠিলোঁ আৰু মাহঁতো পালেহি। এতিয়া মাহঁতে কি কৰিছে চাওক আহক। আৰু আমি যাৰ পৰা কাপোৰ লওঁ সেই কাপোৰ খোৱাজনো আহিছে। কাপোৰ খোৱাজনৰ পৰা মাহঁতে কি বস্তু লয় আপোনালোকে উপভোগ কৰিবা আহক। ছোৱালীজনীৰ কাৰণে আনিলে। মই বোলো তেখেত আহিব ন এতিয়া তিনিমাহ হ'ল ন হেৰি হ'ল আৰু এইটো গামোচা নহয়, এইটো নহয়, বেলেগ হ'ব। এইটো নহয়, এতিয়া দামবোৰ দাম আৰু 140 টকা আছে, 130 টকা। দাম বাঢ়ি গৈ আছে নেকি? দামটো আগৰ দাম 120-30 এনেকৈ মিলিছিল। 130 এতিয়া দামো বাঢ়িছে। মই বঢ়া নাই নহয়, চৰকাৰে মানে চেষ্টা কৰি দিছে। চব বস্তুটো ভৰাই বোলে ফুলত কৰি কাপোৰ খোৱাৰ পৰা এই গামোচা কেইখন ল'লে। আমি প্ৰায়ভাগ এই ঘূৰাৰ পৰাই কাপোৰ কানি গামোচা আৰু প্ৰয়োজনীয় যিমান আছে সেইবিলাক লওঁ। যদি আজি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সেইসকলে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আপোনালোকৰ এটা লাইকে মোৰ নতুন ভিডিঅ' বনাই উৎসাহিত কৰি তোলে। সেয়েহে আজিলৈ ইমানতেই ভিডিঅ'টো সমাপ্ত কৰিছোঁ। বাই গাইছ, আজিলৈ আকৌ নতুন ব্লগলৈ আপোনালোকক লগ পাম।